নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক SKG YT নিউজ এটা নতুন ভিডিঅ'লৈ আৰু আজিও মই আপোনালোকলৈ কেইবাটাও ভাল খবৰ লৈ আহিছো গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল প্ৰথম খবৰটো হৈছে অসমীয়া ছবি বন্ধুৰ বিষয়ে আপোনালোকৰ হয়তো বহুতেই ছবিখন ইতিমধ্যে চালে বা ইয়াৰ নাম নিশ্চয়কৈ শুনিছে কাৰণ সোশ্যাল মিডিয়াত ইয়াৰ বিষয়ে যথেষ্ট প্ৰচাৰ হৈছিল আৰু এই ছবিখনে বক্স অফিচতো যথেষ্ট ভাল কালেকশ্যন কৰিবলৈ সক্ষম হৈছে মাত্ৰ 3 দিনতে এই ছবিখনে 70,47,136 টকা কালেকশ্যন কৰিবলৈ সক্ষম হৈছে যোনটো অসমীয়া ছবি হিচাপে এটা যথেষ্ট ডাঙৰ কথা আৰু 5 দিনত 98,18,118 টকা কালেকশ্যন কৰিবলৈ সক্ষম হৈছে গতিকে দেখা গৈছে যে ৰাইজে ছবিখনৰ প্ৰতি অভূতপূৰ্ব সঁহাৰি জনাইছে আপোনালোকে যদি ছবিখন চালে কেনে পালে তলত কমেন্ট কৰি জনাব নাপাহৰিব মনকৰ পিছৰ খবৰটো হৈছে টি20 ৱৰ্ল্ড কাপৰ বিষয়ে আপোনালোকে হয়তো গম পায় যে কালি আছিল ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ডৰ দ্বিতীয়খন সেমিফাইনেল মেচ য'ত ইণ্ডিয়াৰ অতি শোচনীয় পৰাজয় হয় আৰু ইংলেণ্ডে 10টা উইকেটৰ সৈতে খেলখন জিকিবলৈ সক্ষম হয় আৰু ইয়াৰ পিছতে সোশ্যাল মিডিয়াত ইয়াৰ বিষয়ে ব্যাপক চৰ্চা হয় যে কিয় ইণ্ডিয়ান টিমৰ ইমান শোচনীয় পৰাজয় হ'ল আৰু তাৰ মাজতে সুনীল গাভাস্কাৰ এটা ষ্টেটমেণ্ট আহে যে হয়তো এই পৰাজয়ৰ পিছতে সোনকালে অতি কোনো প্লেয়াৰ ৰিটায়াৰমেণ্ট ল'ব পাৰে আৰু ইয়াত ৰোহিত শৰ্মাৰ নামটো সকলোৱে আলোচনা কৰিছে কাৰণ তেওঁৰ ফৰ্মো ইমান ৱৰ্ল্ড কাপত ভাল নাছিল গতিকে আপোনালোকে ইয়াৰ বিষয়ে কিভাৱে তলত কমেন্ট কৰি জনাব নাপাহৰিব এই ভিডিঅ'টোত ইমানেই ধন্যবাদ জয় অসম